সকলৰ বাবে আজিৰ এই ভিডিঅ'টো এক বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ'টো সম্পূৰ্ণভাৱে চাবলৈ মই অনুৰোধ কৰিছোঁ, কিয়নো আপোনালোকে যিসকলে মফেড গাড়ী আৰু ফ্ৰী ই ৰিক্সা আবেদন কৰিবলৈ বিচাৰি আছে আৰু ফৰ্ম নাপায়, এই ফৰ্মটো ক'ত পোৱা যাব, কেনেকৈ ডাউনলোড কৰিব, আজিৰ এই ভিডিঅ'ৰ মাধ্যমে আপোনালোকক দেখাম। আৰু ফৰ্মটো কেনেকুৱা কি লিখা আছে তাত আমি এইটো পুৰা সম্পূৰ্ণ প্ৰচেছটো আপোনাক দেখাম। আৰু এইটো কেনেকৈ লিখিব লাগিব, কেনেকৈ জমা দিব লাগিব, তাৰপিছত আপোনাৰ কি কি চাৰ্টিফিকেট লাগিব আৰু কোনে এপ্লাই কৰিব পাৰিব আৰু কোনে এপ্লাই কৰিব নোৱাৰে, এই ভিডিঅ'ৰ মাধ্যমে আপোনালোকক ক'বলৈ মই যত্ন কৰিম। প্ৰথমতে আহোঁ আমি যে কোনে এপ্লাই কৰিব পাৰিব। ফ্ৰী ই ৰিক্সা আৰু মফেড গাড়ীখন সিহঁতেই এপ্লাই কৰিব পাৰিব যিসকল অকল অসমত ভাষিক সংখ্যালঘু হয়, ব্যক্তিয়ে যিসকল অসমত আছে কিন্তু সিহঁতৰ মাতৃভাষা অসমীয়া নহয়, সিহঁতৰ মাতৃভাষা বেংগলী আৰু হিন্দী আৰু কিবা কিবি মানে সংখ্যা লঘু মানে কম সংখ্যক আছে, সিহঁতৰ বাবে ই ৰিক্সা আৰু মফেড গাড়ীৰ ব্যৱস্থা কৰা হৈছে। ইয়াতে সকলোৱে এপ্লাই কৰিব নোৱাৰে, এইখন মাত্ৰ ভাষিক সংখ্যালঘু মানুহৰ বাবে। এই ভাষিক সংখ্যালঘু মানুহ কোনবিলাক হয়, যিবিলাক বঙালী হয়, যিবিলাক হিন্দী হয়, সেইবিলাক অসমত বসবাস কৰি আছে অথচ সিহঁতে অসমীয়া নালিখে। কিন্তু আমি মুছলমান যিবিলাক আছোঁ, আমাৰ মুছলমান বা জেনেৰেল কাষ্টৰ যিমান আমি অসমত বাস কৰোঁ, আমি সকলোৱে কি আমাৰ মাতৃভাষা অসমীয়াত লিখোঁ। গতিকে আমি মুছলমান যিবিলাক আছোঁ সেইবিলাক অসমীয়া মুছলমান যিবিলাক আছোঁ আমি সেইবিলাক কি এই মফেড গাড়ী আৰু ফ্ৰী ৰিক্সাৰ বাবে আবেদন কৰিব নালাগে, আপোনালোকক নিদিব। গতিকে টাইম নষ্ট নকৰিব। গতিকে ফৰ্মখন কেনেকুৱা ক'ত পোৱা যাব বলক আমি স্ক্ৰীনত লৈ। তো বন্ধুসকল চাওক এই ফৰ্মখন কেনেকুৱা, ইয়াতে কি লিখা আছে, আছাম লিংগুইষ্টিক মাইনৰিটি ডেভেলপমেণ্ট বৰ্ড, অসমৰ ভাষিক সংখ্যালঘু উন্নয়ন বৰ্ডৰ পৰা এইটো ৰিলিজ কৰা হৈছে। তো এপ্লিকেশ্যন ফৰ্ম নাম্বাৰ থাকিব আৰু এইটো আছে এই বস্তুটো মেইন, এইটো আছে আপোনাৰ কোড আছে, এই কোডটো ইয়াত বহাই দিব লাগিব। তাৰপিছত টু দ্য মেম্বাৰ ছেক্ৰেটাৰী লিখিব। তাৰপিছত আপুনি কি আছে ই ৰিক্সা বা মফেড, এতিয়া দুটা অপশ্যন আছে, আপুনি ই ৰিক্সা ক্লিক কৰিব পাৰে বা মফেডো ক্লিক কৰিব পাৰে। তাৰপিছত আপোনাৰ নেম ইন ফুল ব্লক লেটাৰ লিখিব, ডাঙৰ হাতৰ আখৰৰ লিখিব লাগিব, আপোনাৰ পুৰা নামটো লিখিব লাগিব, পুৰা এড্ৰেছটো লিখিব লাগিব, ভিলেজ বা টাউন ক'ৰ পৰা হয় আপুনি এইটো লিখিব। তাৰপিছত আপুনি পোষ্ট অফিচটো লিখিব, তাৰপিছত আপোনাৰ PS মানে পুলিচ ষ্টেচনটো লিখিব লাগিব। তাৰপিছত ডেভেলপমেণ্ট ব্লক বা টাউন কমিউনিটি বা মিউনিচিপাল, আপুনি যদি গাঁৱৰ হয় তেনেহ'লে আপুনি ব্লকৰ নামটো লিখিব, আৰু যদি আপুনি টাউনৰ হয় মিউনিচিপালিটিৰ নামটো লিখিব লাগিব। তাৰপিছত আপোনাৰ ডিষ্ট্ৰিক্টটো দিব, আৰু ভেৰি ইম্পৰ্টেণ্ট আপোনাৰ পিন নম্বৰটো সঠিককৈ দিব। তাৰপিছত হ'ল আপোনাৰ মোবাইল নাম্বাৰটো কিন্তু দিবই লাগিব, মাষ্ট বি। তাৰপিছত আধাৰ কাৰ্ড নাম্বাৰটো এইটো একদম ভেৰি ইম্পৰ্টেণ্ট, আধাৰ কাৰ্ড নাম্বাৰটো দিব। তাৰপিছত আপোনাৰ ফাদাৰ্ছ বা হাজবেণ্ড নেম, আপুনি যদি ল'ৰা হয় তেনেহ'লে আপোনাৰ ফাদাৰ নাম দিব লাগিব, আৰু যদি আপুনি মহিলা হয় তেনেহ'লে আপুনি কি দিব লাগিব, হাজবেণ্ড বা কেয়াৰ অফ যিকোনো এটা দিব লাগিব। তাৰপিছত এডুকেশ্যন কোৱালিফিকেশ্যনটো মেনশ্যন কৰিব লাগিব, আপুনি কিমান দূৰলৈ পঢ়া শুনা কৰিছে সেইটো কিন্তু ইয়াত গাঁঠি দিব লাগিব। তাৰপিছত আদাৰ্ছ কোৱালিফিকেশ্যন যদি থাকে, আপোনাৰ কম্পিউটাৰ চাৰ্টিফিকেট বা কিবা কিবি যদি থাকে, আদাৰ্ছ নলেজ যদি থাকে সেইটো দিব পাৰে। তাৰপিছত আপোনাৰ এজ 1 জানুৱাৰী 2025 পৰা আপোনাৰ জন্ম হোৱাৰ পৰা 1 জানুৱাৰী 2025 লৈকে কিমান বয়স হৈছে আপোনাৰ সেইটো ইয়াত লিখি দিব, এজ প্ৰুফ চাৰ্টিফিকেট লগতে গাঁঠি দিব লাগিব। তাৰপিছত ডকুমেণ্ট টু বি আপলোডেড অনলাইন টিক এনি 2, আপোনাৰ 10 নম্বৰত যিটো আছে, আপুনি যেতিয়া ৰেজিষ্টাৰ কৰিব, অনলাইনত ৰেজিষ্টাৰ কৰিব, কৰাৰ সময়ত আপোনাৰ কি ছাবমিট কৰিব লাগিব। ইয়াতে আপোনাৰ 5টা দিয়া আছে, আধাৰ কাৰ্ড, ভোটাৰ ID, পাছপোৰ্ট, বাৰ্থ চাৰ্টিফিকেট বা SL চাৰ্টিফিকেট, যিকোনো দুটা দিব লাগিব। তাৰপিছত মেৰিটেল ষ্টেটাছ, আপোনাৰ বিয়া হৈছে নে নাই, যদি হোৱাই থাকে তাৰ মেৰিটেল ষ্টেটাছ ইয়েছ দিব, আৰু যদি মেৰিট দিব, আৰু যদি না হয় আপুনি হোৱা নাই, যদি বিয়া হোৱা নাই তেনেহ'লে আনমেৰিড দিব। তাৰপিছত ফেমিলি এনুৱেল ইনকাম, আপুনি আপোনাৰ যিটো ফেমিলি ইনকাম আছে, গ্ৰ'থ ইনকাম যিটো আছে বছৰেকীয়া, এইটো হ'ল এনেকুৱা আছিল আপোনাৰ মেইন ফৰ্মটো। এনেকৈ আপুনি অনলাইন কৰিলে আপোনাৰ চিলেকশ্যন হ'ব। চিলেকশ্যন হোৱাৰ পিছত আপুনি ই ৰিক্সা অথবা মফেড গাড়ীৰ বাবে যে এপ্লাই কৰিছিলে আপুনি এইটো পাই যাব। বন্ধুসকল, আপুনি নতুন হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো ভাল লাগে, যদি ভিডিঅ'টো ভাল লাগি থাকে, ইনফৰমেশ্যনখিনি ভাল লাগি থাকে আপোনাক, ভিডিঅ'টো লাইক কৰিব আৰু এই ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব।